নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে চাই আছা মিণ্টু ভিডিঅ' ব্লগ। আৰু আজি মানে তোমালোকক কথা এটা ক'বলৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু বেলেগ এটা কাৰণত ব্লগটো বনালোঁ। বহুত দিন ভিডিঅ' দিয়া নাই এইটো চেনেলত ব্লগ। আৰু সেইদিনা মই এটা নতুন চেনেলত ভিডিঅ' আপলোড কৰিছিলোঁ ব্লগ। মোৰ চেনেলটো উৰি গৈছিলে, এইটো যিটো চেনেলৰ কাৰণে ভিডিঅ' বনাই আছোঁ। আৰু এতিয়া চেনেলটো আকৌ ইউটিউবে মোক ঘূৰাই দিলে, ডিলিট কৰি দিছিলোঁ যদিও। আৰু এতিয়া মোৰ চেনেল যিহেতু দুটা আছে, এটা মিণ্টু কলিতা অফিচিয়েল, এটা মিণ্টু ভিডিঅ' ব্লগছ। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকে মই মিছা কৈছোঁ বুলি নাভাবিবা, কাৰণ মোৰ চবেই জানে ছাবস্ক্ৰাইবাৰসকলে যিসকলে মোৰ ভিডিঅ' পোৱা নাছিলে। আৰু আজি ভাবিলোঁ ভিডিঅ' এটা বনাই তোমালোকক কৈ দিওঁ। আৰু আজি আহিছোঁ ফটো শ্বুট কৰিবৰ কাৰণে শান্তি আশ্ৰমৰ ছাইডে এটা লোকেশ্যনত আছোঁ। তো মোৰ লগত আছে বেদান্ত। চোৱা কি ক'বা? কি ক'ম এতিয়া, ফটো মাৰিবলৈ আহিলোঁ, তুমি ফোন কৰিলা। ফটো দুখন মাৰোঁ আৰু ভালকৈ। ফটো মাৰিব লাগিব আৰু কণ্টেক্ট কৰিবা ফটো মাৰিবলৈ। বেছি নালাগে আৰু কমাই মেলি দিম আৰু মোৰ কথা ক'বা, কমাই দিব। চাই থাকা ভিডিঅ'টো আগলৈকে, কি হয় দেখুৱাই দিম। আৰু ফটো মৰাখিনি ফটো দিম, তোমালোকে চাবা কেনেকুৱা লাগিছে, কমেণ্ট কৰিবা। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা অলপ যাতে আগবাঢ়ি যাব। চাই থাকা আৰু। তো গাইজ এনেকুৱা এটা সুন্দৰ পৰিৱেশত আছোঁ, একদম পূৰা শান্তিৰ জেগা এটা। চব ভিউটো কেনেকুৱা চেক কৰক, এই যে কিমান সুন্দৰ পৰিৱেশ। এইটো আমাৰ বেদান্ত। আৰু এইফালে এখন নাও বনাই আছে, মানে এতিয়া যিটো পানী ছিজন আহি গ'ল, এখন নাও সাজি আছে। এইফালে অকণমান দেখাই দিছোঁ, নাও দেখিছে ডাঙৰ বৃহত্তৰ নাও বনাই আছে পূৰা। চাই থাকক ভিডিঅ'টো। আমাৰ বেদান্ত পূৰা কেমেৰাত ফটোমান বিজি। Control. প্ৰাইচ কওকচোন। কিবা ধুনীয়া কিন্তু দেই, চাওঁ মুখখন চাওঁ। হ'ব দেখিছে, চাই থাকক ভিডিঅ'টো শেষলৈকে। স্কিপ নকৰিব। ফটো শ্বুট কৰিবলৈ আহিছোঁ, কিনো ফটো মাৰিলোঁ, কেমেৰা পিক্সাৰ কোৱালিটিনো কেনেকুৱা চোৱাচোন তোমালোকে এবাৰ চেক কৰি। চোৱা, অলপ ৰ'দৰ কাৰণে মানে জিলিকনি এটা পৰি আছে। ইগন'ৰ কৰিবা অলপ। তো দেখিলা পিক্সাৰ কোৱালিটিটো। আৰু মানে ৰ'দৰ অলপ জিলিকনি পৰি আছে, আমি বহুত ৰ'দত বহি আছোঁ এতিয়া, সেইটো অকণমান ইগন'ৰ কৰিবা। আৰু বাকী এতিয়া ভাবিছোঁ ঘৰলৈকে গৈ থাকোঁ, বাটত যাওঁতে কি হয় দেখুৱাম। আৰু চাই থাকা ভিডিঅ'টো। আৰু ভাওনা ভিডিঅ' আহি আছে, ভাওনা ভিডিঅ' ব্লগ দিম। আৰু মোৰ যিটো নতুন চেনেল মিণ্টু কলিতা অফিচিয়েল, ব্লগটোৰ ডেছক্ৰিপশ্যনত লিংকটো থাকিব, সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা অলপ যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু আমাৰ এই বেদান্তৰ এটা চেনেল আছে, কি আছে নামটো? বেদান্ত বিকাশ মিউজিকেল। এই বহুত ভাল গান গায়, আৰু তোমালোকে কণ্টেক্ট কৰিবা। তো ইয়াৰ লিংকটো দি দিম, তোমালোকে চবেই ছাবস্ক্ৰাইব কৰি দিবা যাতে আগবাঢ়ি নিয়ে। নিজে আৰু ভাল এটা লাগে আৰু নে কি নোকোৱা। চাই থাকা ভিডিঅ'টো আগলৈকে, কি হয় দেখাই আছোঁ। মানে আমি এতিয়া যিটো পৰিৱেশৰ মাজত আছোঁ, পৰিৱেশটো সঁচাকৈ বহুত সুন্দৰ, এটা শান্তিৰ জেগা, নিজান পৰিৱেশ। আৰু ইয়াত তেনেকৈ মানুহ নাই, অকল নাও বনোৱা মানুহ কেইজন আছে, দাদাজন আৰু আমি দুটা আছোঁ। বাকী আৰু গৰু ছাগলী এইবোৰ চব থাকিবই আৰু জানে আৰু পৰিৱেশৰ মাজত। আৰু বাকী এইফালে অকল মানে এইখন নৈখন ব্ৰহ্মপুত্ৰ, আৰু এইফালে নৈখন আছে, এইফালে এইবোৰ ছাগলী আছে, এইটো বেদান্ত বহি আছে। তো আমি মানে ইয়াত যদি ফটো মাৰিবলৈ আহিছোঁ, ইয়াত বহুত মানে ফূৰ্তি কৰি আছোঁ, গান গাই আছোঁ দুইটাই। আৰু গান গাই ভাল লাগে, গান বহুত প্ৰিয়। আৰু এতিয়া এটা সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজত আছোঁ যিহেতু, আৰু ভাবিলোঁ গানকে এটা আপোনালোকক শুনাওঁ। বেদান্ত এটা গান গাব, আপোনালোকে তাৰ কণ্ঠটো শুনক। আমাৰ লোকেল আৰ্টিষ্ট মানে বহুত আছে, হ'লেও আমাৰ নিজৰ গাঁৱৰ মানে ভিতৰৰ এনেকুৱা আৰ্টিষ্টৰ কণ্ঠটো আপোনালোকে বহুত শুনিবলৈ নাপায়। তো শুনক কেনেকুৱা তাৰ কণ্ঠটো, কমেণ্ট কৰি দিব। তো বেদান্ত, তুমি গান এটা ৰাইজক গাই শুনাই দিয়া তেন্তে। কিনো শুনাম, অকণমান ডাঙৰকৈ ক'বা। চেলাৰ নতুনকৈ গান এটা ওলাইছিলে, হিলয়া বুলি, সকলোৱে শুনিছেই চাগে, সেইটোকে অলপ গুণগুণাই দিছোঁ। বুকুতে সাজি ললি বাট, মৰম দিম কাষে চাপিয়া, নকবি তই না, অ' হিলয়া,
হিলয়া অ হিলয়া অ হিলয়া। তো শুনিলে তাৰ কণ্ঠ কেনেকুৱা লাগিলে, আৰু মই যিহেতু তাৰ কণ্ঠটো ভাল লাগে, আৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব, জনাব। আৰু আপোনালোকৰ অঞ্চলত যদি এনেকুৱা প্ৰগ্ৰেম হয় তেন্তে কণ্টেক্ট কৰিব তাৰ লগত। তাৰ কণ্টেক্ট নাম্বাৰটো তোমাৰ চেনেলত আছেই চাগে ন কণ্টেক্ট নাম্বাৰ? কণ্টেক্ট নাম্বাৰ চেনেলত নাই, তুমি দি দিবা। তাৰ কণ্টেক্ট ফেচবুকত নাম্বাৰ আছে, ফেচবুকত দি থোৱা আছে। ফেচবুকত ফেচবুকত মোৰ কি বেদান্ত আছে? বিকাশ বুলি আছে, আৰু ইনষ্টাগ্ৰামত বেদান্ত বিকাশ মিউজিকেল বুলি আছে। সকলোৱে ফ'ল' এটা কৰি দিব দুইটাতে, আৰু তাৰ কণ্টেক্ট নাম্বাৰ পাই যাব, দি দিম ডেছক্ৰিপশ্যনত, ল'ব। আৰু প্ৰগ্ৰেম হ'লে এনেকৈ কণ্টেক্ট কৰিব, ভাল এটা লাগে। আৰু আমাৰ নিজৰ মাজৰ এজন যদি আগবাঢ়ি যাব পাৰে, আমাৰ নিজৰ গৌৰৱ। আৰু নিজৰ ল'ৰা বুলি ভাবি আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে অলপ মৰম দিয়ক, যাতে আগবাঢ়ি যাব পাৰোঁ। দুইটা চেনেল মোৰ তেনেকৈ ছাবস্ক্ৰাইব কৰি দিয়ক, এইটোত দিয়াৰ দৰে সিটোতো মৰম দিয়ক। আৰু এতিয়া ঘৰলৈকে গৈ থাকোঁ, কি কিনো হয় বাটত দেখাম, তো চাই থাকক ভিডিঅ'টো। তো গাইজ এতিয়া আকৌ আহি এটা বেলেগ জেগাত পালোঁহি। মানে এইখন বেদান্ত, এইখন কি বুলি কয় আমাৰ? এইখন নিমাতী। তাৰপৰা এইখন বিলখনৰ নাম কি? বিলখন নামটো নাজানো দেই। এখন মানে হেৰি বুলি কয় নেকি, পটীয়া চলা বুলি কয় নেকি? নাজানো দেই। এখন এটা সুন্দৰ পৰিৱেশ, বিলৰ মাজত আছোঁ, পাৰত মানে মাজত নাই, বিলৰ মাজত থাকিবনো কেনেকৈ পাৰিব। আৰু পৰিৱেশটো দেখিছে ইমান সুন্দৰ, আৰু বহুত পৰিভ্ৰমী চৰাই আহে ইয়ালৈ, দেখিছে এইফালে। এয়া আমাৰ বেদান্ত এইফালে একদম বাইকত গৈ আছে পূৰা। সেইজন হেণ্ডচাম পূৰা নে কিনো কয় আৰু। চাই থাকক, এতিয়া ঘৰলৈ যাত্ৰা কৰিছোঁ, কি হয় দেখা পাব বাটত। গৈ থাকোঁ আৰু ব'লক। তো গাইজ ফাইনেলি আহি বেদান্তহঁতৰ ঘৰ পাই গ'লোহি, আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। মানে ইয়াত ফটোখন লৈ ল'লোঁ, ফটো ভিডিঅ' চব লৈ, আৰু এয়া ওলাইছোঁ। আৰু এইফালে আমাৰ বেদান্ত, এয়া বাচন্তি ৰেডি পূৰা। আৰু ভিডিঅ'টো চাই থাকিব, ভিডিঅ'ত যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আগবাঢ়ি যাব দিয়ক, তো ব'লক ভিডিঅ'টো চাই থাকক আৰু।